নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অক্ষয় আৰু আপোনালোকে চাই আছে অক্ষয় ষ্টুডিঅ' ইউটিউব চেনেল। অকণমান আলটোবাৰ লগত ধান পাতি ষ্টাৰ্ট কৰা আজি আমাৰ নিউজসমূহ। আজি আমাৰ যিমানকেইটা নিউজ আছে গোটেইকেইটা ডিম্পু বৰুৱাৰ ফালৰ পৰাই আছে। আপোনালোকে বৰ নাপাব। ডিম্পু বৰুৱাই তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত এটা ভিডিঅ' আগবঢ়াইছিলে। ফাৰ্ষ্ট আপোনালোকে সেই ভিডিঅ'টো চাই লওক, তাৰপিছত মই আপোনালোকক কথা কৈ আছোঁ। Hello guys, welcome back to my YouTube channel. ইয়াতে নিতানন্দৰ লক্ষী পূজা চাবলৈ আহিছো। কেনেকুৱা পৰিৱেশ আপোনালোকক দেখাই আছো, চাই থাকক আমাৰ নিতানন্দ। Welcome back to my YouTube channel. কেনেকুৱা পৰিৱেশ আপোনালোকক দেখাই আছো, চাই থাকক। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চালে আৰু এই ভিডিঅ'টো চোৱাৰ পিছত মই নিজৰ হাঁহি ৰখাব পৰা নাই। আপোনালোকৰ এইটো টপিকৰ ওপৰত কি ক'বলগীয়া আছে তলত এটা কমেণ্ট কৰি জনাই দিব। এতিয়া কথাটো হ'ল যে ডিম্পু বৰুৱাই ভিডিঅ'টো তেওঁ ইনষ্টাগ্ৰাম ষ্টৰীত শ্বেয়াৰ কৰি তাত লিখিছে যে নিউ ব্লগাৰ। আৰু মই যিমান দূৰলৈকে জানো তেওঁ এতিয়ালৈকে ইউটিউব চেনেল ষ্টাৰ্ট কৰা নাই। যদি মই তেওঁ ইউটিউব চেনেল খোলা কথা বা তেওঁ ইনষ্টাগ্ৰাম একাউণ্ট যদি পাওঁ, মোৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ চেক কৰিব। আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে। আজি আমাৰ নেক্সট নিউজটো আছে অসমৰ ৰিপুণৰ ফালৰ পৰা। অসমৰ ৰিপুণে তেওঁ ইনষ্টাগ্ৰাম একাউণ্টত এটা ষ্টৰি আপলোড কৰিছিল আৰু ষ্টৰিটোৰ পৰা আমি জানিব পাৰিছোঁ যে তেওঁ যিটো ইনষ্টাগ্ৰাম একাউণ্ট, এই ইনষ্টাগ্ৰাম একাউণ্টটো কেইদিনমানৰ পৰা হেঙাই আছে। মানে তেওঁ যিটো লিখে সেইটো উল্টা চাইডেদি হৈ যায়, মানে মোবাইলটো বেকা কৰি চালেহে ভালকৈ পঢ়িব পাৰে। মানে যি লিখে বা যি ভিডিঅ' বা ফটো শ্বেয়াৰ কৰে সেইটো উল্টা হৈ যায়। চ' তেওঁনো এইটো টপিকৰ ওপৰত কি ক'লে আপোনালোকে চাই লওক। মানে আজি মই যিমান ষ্টৰি দি আছোঁ, মানে ফটো চটো কিবা কিবি দি আছোঁ, এইবিলাক চব উল্টা আহি গৈছে। মানে যিবিলাক মই বস্তুবিলাক লেখোঁ উল্টা আহি যায় ইনষ্টাগ্ৰামত। কিয় কাৰণে হৈ আছোঁ গম নাপাওঁ, কি বা হৈ থাকে মানে যেতিয়া তেতিয়া কিবা কিবি লাইফত নাজানো মই। চ' আপোনালোকে অসমৰ ৰিপুণৰ কথাখিনি শুনিলে। আৰু যদি আপোনালোকৰ ইনষ্টাগ্ৰাম একাউণ্টৰ লগতো এনেকুৱা কিবা হয় তেতিয়াহ'লে মোক কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিব। চ' আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে। আজি আমাৰ নেক্সট নিউজটো আছে ডিম্পু বৰুৱাৰ ফালৰ পৰাই। আপোনালোক বহুতে জানেই হয়তো, তেওঁ কলকাতাৰ পৰা অসমলৈ যেতিয়া আহি আছিল তেতিয়া এটা দুৰ্ঘটনাৰ ফলত তেওঁ হাতখন অলপ ফ্ৰেকচাৰ হৈ গৈছিল, যাৰ ফলত তেওঁ ভিডিঅ' বনাব পৰা নাই আৰু ঘৰতে ৰেষ্ট লৈ আছে। আৰু সেই ৰেষ্ট লোৱাৰ ফলতে বহুতে তেওঁক লগ কৰিবলৈ গৈছে, মানে তেওঁ ভাল পাইছে নে নাই পোৱা সেইটো সুধিবলৈ গৈ আছে। আৰু বহুত মানুহ যোৱাৰ ফলত তেওঁ অলপ অসুবিধাও সন্মুখীন হ'বলগীয়া হৈছে। আৰু এইটো টপিকৰ ওপৰত ৰিয়েক্ট কৰি তেওঁ ইনষ্টাগ্ৰাম ষ্টৰীত এইবুলি লিখিলে যে আজিৰ পৰা মই ঘৰত নাথাকোঁ, ঘৰত আহিলে মোক লগ নাপায়, আই নিড ৰেষ্ট। চ' আপোনালোকৰ মাজৰে যদি কোনোবাই তেওঁ লগ কৰিবলৈ যাম বুলি ভাবি আছিলে, মোক কমেণ্ট বক্সত য়েছ বুলি এটা কমেণ্ট দি দিব। চ' আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে। আজি আমাৰ নেক্সট নিউজটো আছে ডিম্পু বৰুৱাৰ ফালৰ পৰাই। আপোনালোকৰ মাজৰে হয়তো বহুতে ইনষ্টাগ্ৰামত ডিম্পু বৰুৱাৰ বহুতো ফেক একাউণ্ট দেখিবলৈ পায় আৰু তেওঁ ফেক একাউণ্টবোৰৰ লগত ইমান ৰিয়েক্ট নকৰে। আৰু ফাইনেলি তেওঁ ইনষ্টাগ্ৰাম ষ্টৰীৰ দ্বাৰা এইটো টপিকৰ ওপৰত ৰিয়েক্ট কৰিছে। তেওঁ ৰিয়েক্ট কৰি ইনষ্টাগ্ৰাম ষ্টৰীত কি ক'লে আপোনালোকে শুনি লওক। হে দোস্ত, মোৰ এটা ফেক একাউণ্টে বৰ্তমান খুব এক্টিভ হৈ আছে। ডিম্পু বৰুৱা নিউ নামৰ 10,000 ফলোৱাৰ্ছ কৰিছে। পূৰা ৰিয়েল টাইপত দিছে একদম। মেইন একাউণ্টটো বোলে মোৰটো ৰিয়েলটো পূৰা দি থাকে। এইটো একদমেই মোৰ একাউণ্ট নহয়, কোনোবাই খুলিছে ডিম্পু বৰুৱা নিউ বুলি। আপুনি ফ'ল' নকৰিব এইটো, আৰু যদি ফ'ল' কৰিছেও আনফ'ল' কৰি দিয়ক আৰু ৰিপৰ্ট মাৰক। থেংক ইউ। চ' আজি নিউজ এইকেইটাই আছিল। যদি আপোনালোকে আজি এই ভিডিঅ'টো চাই কিবা অলপ জানিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক। আৰু আপোনালোকৰ এই ভিডিঅ'টোৰ প্ৰতি ক'বলগীয়া কি আছে তলত এটা কমেণ্ট কৰি জনাই দিব। আৰু আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব। আৰু তলত মোৰ ইনষ্টাগ্ৰাম আইডি লিংক দিয়া আছে, স্ক্ৰীণতো আইডিটো শ্ব' হৈ আছে। যদি আপোনালোকে এতিয়ালৈকে মোক ইনষ্টাগ্ৰামত ফ'ল' কাৰণে ফ'ল' কৰি ল'ব পাৰে। আৰু আপোনালোকৰ যদি কিছুমান নিউজ থাকে মোৰ ইনষ্টাগ্ৰাম আইডি দিব পাৰে, মই আপোনালোকক নিউজ দিয়া সম্পূৰ্ণকৈ দি দিবলৈ চেষ্টা কৰিম।